এডুকেশ্যন চেণ্টাৰৰ কাম কৰি আছে আৰু আমাৰ ইয়াৰ ওচৰত যিবিলাক ল'ৰা ছোৱালী আছে আজি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম কৰা হৈছে লগতে ষ্টুডেণ্টছ ডে প্ৰগ্ৰেমটো পতা হৈছে আৰু এটা বস্তুৱে ক'ম যে ইয়াৰ এইটো চেণ্টাৰ থ্ৰুদি ইয়াৰ ওচৰত যিখিনি ষ্টুডেণ্ট আছে বহুত উপকৃত হৈছে আৰু আমি যিবিলাক কোৰ্চ প্ৰদান কৰিছোঁ বা যিবিলাক চাৰ্টিফিকেট প্ৰদান কৰা হৈছে ষ্টুডেণ্টবিলাকক তেওঁলোকে জব প্লেচমেণ্টৰ ক্ষেত্ৰত বহুখিনি হেল্প হ'ব আৰু এই চেগতে প্ৰেৰণা ইনষ্টিটিউটক মই শুভেচ্ছা জনাইছোঁ লগতে তেওঁলোকৰ যিটো ডাইৰেক্টৰ তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ ওচৰৰ যিবিলাক ষ্টুডেণ্টে আছে তেওঁলোকে প্ৰেৰণা ইনষ্টিটিউটৰ থ্ৰুদি কোৰ্চ কৰিব পাৰিব আমি কম খৰচত বহুত ধুনীয়া কোৰ্চ দি আছোঁ লগতে বহুখিনি সুবিধা দিয়া গৈছে আজি আমি শিশু দিৱস উপলক্ষে আমি ইয়াত প্ৰগ্ৰাম এটা পাতিছোঁ প্ৰেৰণা ইনষ্টিটিউট দাৰাঙ্গা মেলা আৰু লগতে বঙালীপাৰা সহযোগত আৰু আমাৰ ইয়াত চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনো কৰা হৈছে লগভগ আমি 80জন ষ্টুডেণ্টক চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু লগতে তাৰে মাজৰ পৰা 2023 আৰু 24 বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড হিচাপত কিছুমানক আমি চাৰ্টিফিকেট প্ৰদান কৰিছোঁ মই এই চেনেলৰ দ্বাৰা অসমবাসী তথা ভাৰতবাসী সকলো ছাত্ৰ ছাত্ৰীক মই শিশু দিৱসৰ শুভেচ্ছা যাচিছোঁ ধন্যবাদ আমাৰ ইনষ্টিটিউট আৰম্ভ হোৱা 2019 চনৰ পৰা যোনটো লকডাউনৰ সময় আছিল সেই সময়তে আমি ইনষ্টিটিউট আৰম্ভ কৰিছিলোঁ তেনেকৈ আমি চলি এতিয়া 2024 শেষ হ'বই আমি কণ্টিনিউ চলি আছোঁ এটা চেণ্টাৰ পিছত এটা কৰি এতিয়া বৰ্তমান আমি 7টা চেণ্টাৰ চলাই আছোঁ বৰ্তমান মই আৰু মোৰ বন্ধু হৈ 7টা চেণ্টাৰ কণ্টিনিউ চলাই আছোঁ আমাক সহায় সহযোগিতা লগতে আমাৰ বোৰ্ড হিচাপে আমাৰ ইনফোটেক কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ CSC ইনফোটেক লগত আমি আছোঁ একেলগত তেওঁলোকৰ লগত আমি 2019ৰ পৰা কাম কৰি আহিছোঁ যেতিয়া আমাৰ 0 আছিলোঁ তেতিয়াৰ পৰা তেওঁলোকে আমাক সহায় সহযোগিতা কৰিছিল এতিয়ালৈকে সহায় সহযোগিতা কৰি আছে তেওঁলোকৰ আশীৰ্বাদত আমি এতিয়ালৈকে 7টা চেণ্টাৰ চলাব সক্ষম হৈছোঁ